হেল্ল'। সেয়া ভালেই ভালেই। হেপ্পী নিউ ইয়েৰ। আপোনালৈও বহুত বহুত শুভেচ্ছা থাকিল। পৰহি আকৌ। অঁ বাৰু বাৰু হ'ব দিয়ক। যাম বাৰু দিয়ক। হ'ব দিয়ক। দেখিছেনে মই যে মোবাইলটো অন কৰোঁতো পাহৰিয়ে থাকিলোঁ জানেনে? ফোনো আহিল যে লগতে পাহৰিয়ে থাকিলোঁ। মানে উইচ কৰিছে আকৌ মানে মোক মানে উইচ নকৰাকৈ কিছুমানে নতুন বছৰটো আৰম্ভ কৰিবই নোখোজে। সেনেকুৱা আৰু ফেমাছ মানুহটো কেনেকৈ বাৰু কৰিব কওকচোন। সেয়াই আৰু বাৰু হেপ্পী নিউ ইয়েৰ দেই। আপোনালোকলৈও বহুত বহুত শুভেচ্ছা থাকিল। জীৱনটো যাতে সুখে শান্তিৰে ভৰি পৰক আৰু যাতে দেশখন কৰোণামুক্ত হৈ যায় তাৰেই কামনা কৰিলোঁ। কালি পিছে বৰদোৱাৰ পৰাও আহিলোঁগৈ তাৰেই কামনা কৰি আৰু পিছে পিকনিকৰ প্লেনিং কৰিছে নাই? মই পিছে কৰিছোঁ, পৰহিলৈ যাম ফ্ৰেণ্ডৰ লগত আৰু নেক্সট ফেমিলিৰ লগত যাম আৰু এইবাৰ পিকনিকটোৰ লিড মইহে লৈছোঁ। তাতে চবকেতো বিশ্বাস কৰি আৰু পইচা পাতি এৰি দিব নোৱাৰি বজাৰ কৰিবলৈ। সেইটো কাৰণে মোকেই দিছে আৰু চবেই ফ্ৰেণ্ড চবেই মোকেই দিছে আৰু লিড। সেয়াই আৰু পিকনিকৰ ডিছটো এনেকুৱা আৰু বহুত ৰেচিপি থাকিব আৰু কিমানবোৰতো আৰু মোৰ এতিয়া ক'বলৈ সময় নাই। তাৰ ভিতৰত ৰাইচ থাকিব, ফ্ৰাইড ৰাইচ আৰু বিৰিয়ানী, পোলাও এনেকৈ থাকিব আৰু ডিজাৰ্ট থাকিব কেইবাবিধমান। তাৰপিছত মটন, চিকেন তেনেকৈ থাকিব আৰু তাৰপিছত এনেকৈ ফিছৰ ভিতৰতো থাকিব তেনেকৈ কেইবাটাও কাৰী আৰু ফ্ৰাইও থাকিব। তেনেকৈ আৰু যোনে যি খায় আৰু এনেকুৱা জানেনে মই সিহঁতৰ যদি পইচা কম হয় পইচা আকৌ সিহঁতৰ পৰা খুজিবলৈ ভাল নাপাওঁ। কিবা লাগিলে নিজৰ পৰাই দিওঁ আৰু এনেকুৱা আৰু মোৰ মাইণ্ডটো এনেকুৱা কিমান খুজিম আৰু কওকচোন। আৰু আছে যেতিয়া আৰু দি দিওঁ ন। মই বেলেগৰ নিচিনা নহয়। আছে যেতিয়া আৰু দিওঁ ন। নাথাকিলে বেলেগ কথা আৰু ন। আছে যেতিয়া আৰু কেলৈ বাৰু কৃপণালীখন কৰোঁ কওকচোন। জানেই আৰু মন গ'লেই পাৰ্টি দিয়া মানুহ কেনেকৈ কৃপণ হ'ম বাৰু কওকচোন। তাকেহে আৰু বাৰু কালি পিছে পাৰ্টি চাৰ্টি কৰিলে নাই? মই পিছে কৰিলোঁ ৰাতি ফ্ৰেণ্ডৰ লগতে আৰু ঘৰলৈ আহিল আৰু তেনেকেই পাৰ্টি হ'ল আৰু গান নাচ তেনেকেই চলি গ'ল আৰু নতুন বছৰৰ প্ৰথম দিনটো। বাৰু এইখনকে আহিছোঁ এতিয়া অলপ বজাৰ কৰোঁগৈ পিকনিকৰ। তাকে বজাৰো আছে দিয়কচোন আৰু ভালেখিনিমান। গোটেইখিনিতো মই অকলেই কৰিব লাগিব আৰু লগৰবোৰকতো আৰু ক'ব নোৱাৰি। সেয়াই আৰু বাৰু আহিছোঁ দেই, নমস্কাৰ। আকৌ কৈছোঁ নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিল দেই। হেপ্পী নিউ ইয়েৰ।